वेलकाम टू माय यूट्यूब चेनेल। आज आम गई दुधकोर पहाड़ माने आमबारी आम घर ओसरते। तो সেই পাহাৰখন আপোনালোকক মই দেখাম বুলি ভাবি আছোঁ। তো ইফানে আছে ওচৰতে আমাৰ ঘৰৰ পৰা প্ৰায় 200-300 মিটাৰমান হ'ব আৰু। তো আজি অলপ আবেলি আহিলোঁ, অলপ দেৰিয়ে হ'ল, তথাপি যিমান দূৰ পাৰোঁ আপোনালোকক মই দেখাব গৈ আছোঁ। তো চাই যাওক। দেখি আছে পাহাৰখন, এইখনে হয় আমবাৰী পাহাৰ। তো ইয়াৰ ওপৰলৈকে গৈ আছোঁ এতিয়া। এইখনে হয় পাহাৰখন, ইয়াতে গৈ আছোঁ এতিয়া আমি। তো এতিয়া আমি পামেই আৰু পাহাৰখন, প্ৰায় পালোঁৱে আৰু এতিয়া গৈ আছোঁ। তো বলক আগলৈ গৈ আছোঁ। আমি আৰু দেৰিয়ে হ'ল, একো নাই, তথাপি যিমান দূৰ পাৰোঁ মই দেখুৱাই যাম। আজি গোৱালপাৰা জিলাৰ আমবাৰীৰ দুধকৰ পাহাৰখন চাওঁ আহক একেলগে। চাই আছোঁ, বিৰাট ওখ, উঠি আছোঁ। এয়া চাওক, এয়া লগত পল্লৱ আছে। আমি অলপ ফুৰিব আহিলোঁ মানে ইফালে। কি ওখ, গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। এয়া এইটো শিৱ মন্দিৰ, ইয়াৰে ইয়াত মানে বহাগ মাহত এই 7 দিন বিহু হয়, মেলা হয়। আহিব কেতিয়াবা আহিলে বহাগত। এতিয়া গ'ল আৰু মানে আৰু আহি আছে। ফটো উঠাৰ কাৰণে বহুত ভাল ভাল ভিউ আছে ইয়াত। বিলাক তো আৰু ওপৰলৈকে বহুতখিনি আছে, সেই ওপৰলৈকে আছে। তাতে মেইন মন্দিৰ আছে, এইটো ইয়াৰে শিৱ মন্দিৰটো হয়। যাই আছোঁ তালৈকে, আপোনালোকক দেখাই আছোঁ মই। তো বলক এতিয়া অলপ তলৰ ফালৰ পৰা দেখুৱাই আছোঁ আপোনালোকক মই। একদম ধুনীয়া আৰু মানে আহিব পাৰি, বঢ়িয়া লাগে ঠাইখিনিও ভাল আপোনালোকৰ, আৰু ভালো লাগে। তো এইবিলাক তলৰ ভিউ হয় ইয়াৰে পাহাৰৰ। ইপিনে পথাৰ আছে। ইপিনে এইবিলাক
একদম একদম বঢ়িয়া মানে আৰু চাব পাৰি ভাল লাগছে বহুত ভাল লাগছে জাগাখিনি বহুত ভাল লাগছে সঁচাকৈ এক সৌন্দৰ্যজনক ঠাই হয় আৰু ওপৰতো আৰু ভাল ভাল আছে যাই আছোঁ এতিয়া তলখিনি আপোনালোকক দেখুৱালোঁ তো ওপৰত যাই আছোঁ এতিয়া চাই যাব কহেদি যাই আছোঁ মানে আৰু ধৰিব পৰা নাই আৰু শিলৰ মাজে মাজে গৈ আছোঁ পালোঁ আৰু এইখিনি কষ্ট আছে পাৰিব আহিলে সকলোৱে চ' ফাইনেলি 50% আহি পালোঁ ওপৰলৈকে এতিয়া গৈ আছোঁ আৰু গৈয়ে থাকিম তেতিয়ালৈকে নাপাওঁ আৰু মঞ্জিল এতিয়া পামেই আৰু বেছি দেৰি নাই আৰু ইয়াতে এইটো মানে আহিলে ফটো উঠাৰ কাৰণে ভিউ বনাই দিছে নতুনকৈ ইয়াতে যদি কোনোবাই বিচাৰে ফটো উঠিব পাৰে চাই লওক ভালদৰে খবৰ দেখাইছোঁ অলপ এয়া সেইখিনি ফটো উঠাৰ কাৰণে ভিউ দিছে আৰু এতিয়া চাব পাৰে আহিলে কেতিয়াবা উঠিব পাৰিব আৰু ওপৰত মেইন মন্দিৰ আছে তো ইয়ালৈকে চিৰি আৰু এইখিনি শিলত যাব লাগে এইবিলাক বান্দৰ চাওক এইটো বান্দৰ আছে চক ভয়ো লাগে তো বান্দৰ আছে ইয়াতে এইবিলাক তলৰ যোৱাটো হয়নে নহয় চাওঁ নহ'লে নেক্সট পাৰ্টত দিয়া হ'ব বাকীখিনি নেক্সট আৰু আহিব লাগিব মানে সন্ধিয়াই হ'ল এতিয়া আন্ধাৰ হ'লেই আৰু প্ৰায় তো যিমান দূৰ পাৰিলোঁ আহিলোঁ এইখিনি দেখুওৱা হ'ল চ' ছেকেণ্ড পাৰ্টত বাকীখিনি দেখাম বুলি ভাবিছিলোঁ তো চাই যাওক নামাখিনি দেখি আছোঁ এতিয়া আৰু ভালদৰে আগৰ ভিউটোৱে চাব পাৰিব নামি আছোঁ এইখিনি বহুত শিল জোঙা শিলবিলাক একদম উদা ভৰি আহিলে অলপ কঠিনেই কিন্তু যেতিয়া ইয়াতে মেলা হয় বহাগী মেলা তেতিয়া কিন্তু মন্দিৰত চেণ্ডেল অনাটো নিদিয়ে তো এতিয়া এনেই ফুৰিব আহিলে আৰু আনিব পাৰি একো নাই তো ইয়াতে চাওক কি বঢ়িয়া ঠাণ্ডা জেগা একদম কি ক'ম আৰু এতিয়া যেতিয়া আহিব তেতিয়া গম পাই যাব মই আহিছোঁ তো ভাল লাগিছে বহুত এক্সাইটেড মানে এতিয়া আহিব তেতিয়া আপোনালোকে গম পাব ফাইনেলি নামি আছোঁ এতিয়া আমি যাওঁ ব'লা যাওঁ কিবা ক'বা তলত একো নকয় এতিয়া